কৈছে যে শতপুষ্ট ৰাইজে আজি কৰাইটিৰ মণ্ডলত যিখন কৰ্মী সভা হল আহিছে ইয়ে প্ৰতিপন্ন কৰিলে যে মই যোৱা কিছুদিন আগত আপোনালোক সন্মুখতে কৈছোঁ যে কাৰো লগত আমাৰ সম্পৰ্ক নাই আৰু কাৰো লগত তুলনা নহয় আমি অকলে যুঁজিম আৰু অকলে আমি আহিম আৰু দিনে দিনে আমাৰ জনতা ৰাইজ আমাৰ মাজত আহি আছে তাৰে আজি প্ৰতিফলন আজিৰ সভাৰ জৰিয়তে ৰাইজক এইখিনি মই ধন্যবাদ দিছোঁ নিজে কষ্ট কৰি কংগ্ৰেছৰ সভাৰ আহ্বান পাই ইমান জনসাধাৰণ আহি উপস্থিত হৈছে আমাৰ মাননীয় বিধায়কৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকলৰ যি বক্তব্য শুনিলে আৰু ধৈৰ্য সহকাৰে থিয় হৈ হ'লেও বক্তব্যখিনি শুনি মিটিং লৈ শেষ লৈ থিয় হৈ থাকি আমাৰ সভাখন যে সম্পূৰ্ণ কৰিলে তাৰ কাৰণে মই আন্তৰিক শ্ৰদ্ধা আৰু ভাল পোৱাৰ লগতে ধন্যবাদ যাচিছোঁ কবিৰাগ্ৰাম সমষ্টিত মানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আহিছে আকৌ আহিব আহিলে কংগ্ৰেছৰ কিবা ক্ষতি হ'ব হিমন্ত বিশ্ব শৰ্মা 2000 যি গোষ্ঠী সংঘৰ্ষত প্ৰগ্ৰামত আহিছিল আহি আছে আৰু আহি থাকিব কিন্তু প্ৰগ্ৰামৰ ৰাইজে সকলোখিনি তাৰ চতুৰলি বুজিছে আৰু যি আঞ্চলিক দলসকলক যে ধ্বংস কৰাৰ যি পৰিকল্পনা কৰিছে মই ভাবোঁ আঞ্চলিক দলসকলে যে সতৰ্ক হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ কোনো কথা পতিয়ন নাযাব সকলো জনগোষ্ঠীক এক সঠিক পথত আগবাঢ়ি লোৱাৰ কাৰণে সকলোৱে মিলি হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি থিয় হ'ব পাৰিম এই কথাটো হিমন্ত যিমানবাৰ আহিব সিমান প্ৰগ্ৰামৰ ৰাইজ সমষ্টিৰ ৰাইজে সজাগ হ'ব